কিডনিৰ পাথৰ বিনা অপাৰেশ্যনত উলিয়াব বিচাৰে নেকি নগাঁৱত উপলব্ধ অপাৰেশ্যনবিহীন ইলেক্ট্ৰভিত্তিক চিকিৎসক হয় বিনা অপাৰেশ্যনত ইলেক্ট্ৰভিত্তিক ঔষধৰ জৰিয়তে উলিওৱা হয় কিডনিৰ পৰা পাথৰ বৰ্তমান সময়ত হদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় সহস্ৰাধিক বেমাৰী বিনা অপাৰেশ্যনত কিডনি ষ্টন উলিওৱা হৈছে আৰু কিডনি ষ্টন সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা দেখা গৈছে মোৰ নাম সাহিল আলী মোৰ ঘৰ নগাঁও মোৰ কিডনি পাথৰ হৈছিল ইয়াৰ পৰা মেডিচিন খাই এইখিনি পাথৰ হ'ল থ্যাংক ইউ নগাঁও চহৰৰ 2 নং মুল্লাপট্টিত অৱস্থিত নেমছ ক্লিনিকত বৰ্তমান সময়ত অপাৰেশ্যনবিহীন কিডনি ষ্টনৰ চিকিৎসা কৰা হয় ইয়াৰ উপৰিও নেমছ ক্লিনিকত ফেটি লিভাৰ গেছ মহিলাসকলৰ বগাস্ৰাৱ আৰু পাইলছৰ বেমাৰীসকলৰ বাবেও চিকিৎসা কৰা হয় বুলি নেমছ ক্লিনিকৰ প্ৰধান উপদেষ্টাজনে জানিবলৈ দিছে গতিকে পলম নকৰি যদি কোনোবাই অপাৰেশ্যনবিহীন কিডনি ষ্টনৰ সমস্যাৰ পৰা সমাধান পাব বিচাৰিছে তেনেহলে যোগাযোগ কৰক 9365142593 অথবা 7002347636 নম্বৰত ইয়াৰ উপৰিও নেমছ ক্লিনিক নগাঁৱত যোগাযোগ কৰিব পাৰিব আপুনি আজহাৰুল ইছলাম মোৰ ঘৰ মৰিগাঁও কাটগুৰিত মোৰ কিডনি ষ্টন আছিল আৰু ইয়াৰ পৰা মেডিচিন খাই এইটো পাথৰ ওলাইছে নেমছ ক্লিনিকত কিডনি ষ্টনৰ উপৰিও পাইলছ আৰু ফেটি লিভাৰৰ কাৰণে উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হয় যাৰ ফলত সহস্ৰাধিক বেমাৰীয়ে পাইলছ আৰু ফেটি লিভাৰৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পাৰিছে নেমছৰ পৰামৰ্শ অনুযায়ী ঔষধ সেৱন কৰিলে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পাৰি আমাৰ যোগাযোগৰ ঠিকনা নগাঁও টাউন 2 নম্বৰ মুল্লাপট্টি